মই কি লৈছোঁ ইয়াৰ বাবে মই লৈছোঁ ডাঙৰ কাপটোৰ জোখৰে 1 কাপ চুজি, 1 কাপ গাখীৰ আৰু 1 কাপ চেনি, 1 গিলাচ পানী আৰু 1 চামুচ ঘিউ। এতিয়া মই ইয়াত কেৰাহীখন গৰম হ'বলৈ দিলোঁ। তাৰপিছত ঘিউখিনি দি দিছোঁ। এতিয়া মই ইয়াতে চুজিখিনি এড কৰি দিছোঁ। গেছটো একেবাৰে ল' ফ্লেমত লৈছোঁ আৰু ঘিখিনি মিহলি হৈ যোৱালৈকে মই চুজিখিনি ভাজি ল'ম। চাওক চুজিখিনি মিক্স হৈ গৈছে। এতিয়া মই গাখীৰখিনি এড কৰি দিছোঁ। লাহে লাহে কৰিব যাতে গোটা বান্ধি নাযায়। এতিয়া আমাৰ এইখিনি হৈ গৈছে। কুকাৰখন অফ কৰি দিওঁ গেছৰ ফ্লেমটো। এতিয়া এইখিনি মই 5 মিনিট ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হ'ল। এতিয়া আমি বলছ বনাম। এতিয়া আমি কেৰাহীখন গৰম কৰি লৈছোঁ। তাতে মই দিছোঁ অলপ ৰিফাইন অইল। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে দি দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ আৰু এইখিনি ৰঙা হৈ যোৱালৈকে মই ভাজিম। এতিয়া চাওক এইখিনি প্ৰায় ৰঙা হৈ গৈছে। আমাৰ লালমোহন ৰেডি হৈয়ে গৈছে। এতিয়া আমি পানীখিনি চুগাৰ চিৰাপটো বনালোঁ আৰু ইয়াতে লালমোহনকেইটা দি দিছোঁ। এতিয়া আমাৰ লালমোহন ৰেডি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।